হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বঢ়িয়া। তো মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো মানে আজি মানে কি হৈছে, বতৰটো ডাৱৰীয়া, মানে অলপ অলপ বৰষুণ মাৰিছে। মানে পৃথিৱীখনত কি হৈছে ক'ব নোৱাৰোঁ। মানে ৰ'দ দিলে মস্ত গৰম, আৰু যদি পৃথিৱীখন অলপ ঠাণ্ডা পৰিব লাগে তেতিয়া বৰষুণ। মানে নৰ্মেল ঠাণ্ডাটো অহা নাই। আজি এইটো কিহৰ মাহ ৰাতুল? এইটো পাৰি গ'লি হা খৰচৰ সেইটো বাঢ়িছে আৰু এইটো ছেপ্টেম্বৰৰ মাহ পালা, কিন্তু কি হৈছে গৰমটো কমি অহা নাই। গৰমৰ উৎপাত মানে কি ক'ম আৰু। মানে কি হৈছে জানে, আচল কথাটো কওঁ, প্ৰকৃতিক আমি ভালকৈ ৰখা নাই কাৰণে প্ৰকৃতি আমাক মানে শাস্তিটো দিছে। এতিয়া যিটো মানে ছিজনত অলপ অলপ ঠাণ্ডা পৰিব লাগে, কিন্তু ঠাণ্ডা পৰা নাই। তো এতিয়া ঠাণ্ডা মানে বৰষুণ মাৰিছে। আমাক এনেকুৱা লাগে বৰষুণো নালাগে, ৰ'দো নালাগে, মানে মিডিয়ামটো আৰু। তো যি নহওক, এতিয়া আমি যাই আছোঁ নলবাৰীত। আজি এটা প্ৰগ্ৰেম আছে। তো কি প্ৰগ্ৰেম আপোনালোকে দেখি আছোঁ আপোনালোকক। আহি পালোঁ ধমধমা। এটা বস্তু ল'ব লগা আছে, লৈ লওঁ। তো জানদীপক গাড়ীত উঠাই ল'লোঁ। জানদীপ উঠি ললো। প্ৰগ্ৰেম কেনেকুৱা হ'ব? প্ৰগ্ৰেম ধামাকা হ'ব আজি। হা একদম চাই থাকক, শেষলৈকে চাই থাকিব, গম পাব প্ৰগ্ৰেম কেনেকুৱা। কাষতে কলচি লৈ যায় ৰসকিবাই। তো আমাৰ মানে ব্ৰাদাৰক ৰাস্তাত লাগ পাই গ'লোঁ। ই মানে পুলিচত চাকৰি পাইছে, আৰু ই বোলে শিৱসাগৰ যাব। সেইকাৰণে বোলো আমাৰ গাড়ীত নলবাৰীক লাগি উঠি লওক। তো শিৱসাগৰৰ পৰা যদি কোনোবাই চাই আছে, ইয়াক যদি শিৱসাগৰত দেখা পাই মাত দিব। শিৱসাগৰৰ কোনখিনি জেগাত থকা তই? গেলেকি। তো গেলেকিৰ পৰা যদি কোনোবাই চাই ভিডিঅ', তো ইয়াক লাগ কৰিব তাতে। এই বঢ়িয়া, কিন্তু বঢ়িয়া খুৱাই দিব আপোনালোক। মানে গৰম গৰম পকৰা, চিংৰা, লাল চাহ যি খাই আমাক খুৱাবি না? এয়া নলবাৰী টাউন আহি পালোঁ। তো ভাই ভালকে যাবি দে। আহি পালোঁ আমি সেইখন ফ্লাইঅভাৰ, যিখন ফ্লাইঅভাৰৰ ওপৰেৰে আমি গৈ আছোঁ। এতিয়া আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন নলবাৰী চাৰমিনাৰ চকত থকা ব্ৰহ্মপুত্ৰ হণ্ডা। আমাৰ চিংৰা আহি গ'ল। বাইদেউ চিংৰা দিছে, আমি খাব লাগে চিংৰা। টিভিটো বন্ধ হৈ গ'ল না, বন্ধ হৈ গ'ল টিভিটো। লাষ্ট পাচ্ছ টিভিটো জ্বলে না? কি কাম কৰা যায়? তো এই বুন্দিয়াৰ লাৰু আৰু চিংৰা দিছে। এই বুন্দিয়াৰ লাৰুটো মই খালোঁ, আৰু এটা বুন্দিয়াৰ লাৰু আছে, এইটো খালোঁ। খোৱা বহুত হৈ গ'ল আৰু ইমান খাই থাকিব নোৱাৰা। এতিয়া আমি আচল কথাক লাগি আহোঁ। বৰ্তমান মই উপস্থিত আছোঁ নলবাৰী ব্ৰহ্মপুত্ৰ হণ্ডাত, আৰু ইয়াতে মানে আজি নিউ SP 160 মানে লঞ্চ হ'ব। গাড়ীখন হ'ল এইখন। গাড়ীখন নেটখান অলপ দেৰিকৈ দেখি আছোঁ আপোনালোকক। খুব ধুনীয়া গাড়ী। আমি বাৰু দেখছোঁ গাড়ীখন, আপোনালোকক অলপ দেৰিকৈ দেখি আছোঁ। তো এতিয়া আমি কেক চেক কাটি লওঁ। আৰু লগতে হৈছে আজি এই ডিলাৰটোৰ ৰিং চেৰিমনি নহয়, ইউনিভাৰ্চেৰী। আৰু SP 160 বাইকখন আজি লঞ্চ কৰা হ'ব। বতৰটো খুব বেয়া, তথাপিও ইমানখিনি মানুহ আহি ইয়াতে উপস্থিত হৈছেহি। ইমান কষ্ট কৰি হ'লেও আহিছে, আৰু বৰষুণত ভিজি হ'লেও ৰখি আছে। এইটো একচুৱেলি আৰু আমাৰ কাৰণে এইটো সৌভাগ্য হয় কি ইমান ছাপৰ্টিভ টিম পাই আছোঁ আমি একচুৱেলি। ফাইনেলি গাড়ী লঞ্চ হৈ গ'ল। এতিয়া মানে গাড়ীখনৰ বঢ়িয়া চিনেমেটিক শ্বট আপোনালোকক দেখি আছোঁ। গাড়ীখন খুব ধুনীয়া গাড়ী, আৰু মই ভাবোঁ আপোনালোকৰো ভাল লাগিব। আৰু যদি গাড়ীখন ল'ব বিচাৰে, ইয়াতে আহক।
বহুত বেছি ভাল লাগিল ইমান ধুনীয়া গাড়ী এখন লঞ্চ হৈছে ল'বা ইচ্ছা আহিছিল কিন্তু পইচা পাতি নাই কি কৰোঁ আৰু হয় না নহয় পইচা পাতি লাগব না তথাপি মানে আপোনালোকৰ যদি কোনোবা মানে হেঁপাহ আছে ল'বাৰ লগ গাড়ীখন খুব ধুনীয়া ফিচাৰ্ছ আছে গাড়ীখনৰ বহুত ধুনীয়া গাড়ী দোকানখনত কি কৰি আছা কি এতিয়া ডিলাৰত কি কৰি আছা তই মই গাড়ী কিনিব আহিছোঁ গাড়ী কাৰ কাৰণে মাইৰ কাৰণে মাইৰে গাড়ী চলাব পাৰব এই গাড়ী নহয় হালৰ গাড়ী আপুনি তেতিয়াৰ পৰা ইংলিছ মাৰি আহিছিল ফৌজ কৰি ইংলিছ ক'ব লাগিব ফৌজ কৰি ইংলিছ কি তেতিয়াৰ পৰা ইংলিছ ফালি আছে আপুনি আপুনি এইটো গছৰ ডালৰ পৰা চৰাইটো ফৌজ কৰি গ'লে ইংলিছত ক'ব সেইটো আপোনালোকে ক'ব মই নোৱাৰোঁ তেতিয়াৰ পৰা কিন্তু ফালি আহিছিল ইংলিছত Red ball, blue blood. Red ball, blue blood. Out. Red ball, blue ball. Kata try ko. Red ball, blue ball. Red ball, blue ball. Red ball, blue ball. Red ball, blue ball. Gift biya ko na sina. Tena nangga. Nole ko na dili ho. যত জন দেবী গণে মহানন্দে স্তুতি করে দখু দিখে প্রখন্ন নির্মলা আকাশে দুমদুমি বাজে অপেশ্বরী গণে নাচে হরগত গর্জে গরবর আকাশত পুষ্প বরখিল কৃষ্ণ তিনিনাদার মানে আমার দাদা তার মানে বউতাক সপা ধৰা অপহৰণ কৰি লৈ গৈছে লৈ যাই পেলাই এনেকৈ কৈছি তোৰ তিৰিক যদি লাগে 2 লাখ টকা দি দাদাই কৈছে 4 লাখ টকা দেং তোক তাইক যাতে ঘৰত নবদ কেনা জ্বালাত কৈছি কথাষাৰ কেনা জ্বালা হ'ব লাগিব দে কান্দি মানে ইয়াৰ সৰুৰ পৰা এটা ইচ্ছা আছিল ডেন্স কৰবা মানে বহুত ইচ্ছা আছিল ভাল বস্তু আনিছ এই এনাই ঠাণ্ডা বতৰ মুতাবা গুচ্ছ নাই আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মানে আজি মানে হা তাকেতো মানে কৰি আছোঁ আৰু ইমান বৰষুণত ভিজি হ'লেও আপোনালোকে চাই আছে তাৰ কাৰণে ভাল লাগছে আৰু প্ৰগ্ৰেম দীঘলে নকৰোঁ এতিয়া আমি আমাৰ অনুষ্ঠান সমাপ্ত কৰিলোঁ সকলোৱে ভালকৈ থাকক সুস্থ হৈ থাকক আৰু আমাৰ ব্ৰহ্মপুত্ৰ হন্দাৰ দীৰ্ঘায়ু কামনা কৰি এই অনুষ্ঠানটো আমি ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ এক ছেকেণ্ড কুৱেশ্যন কৰিম আৰু তেওঁলোকে এনচাৰ দিব লাগিব ঠিক আছে কি কৈ আছিলে ৰেড বাল্ব ব্লু বাল্ব ন এইবাৰ মই সুধিম স্বচ্ছতা স্বচ্ছাকামী স্বচ্ছতা নস্বচ্ছাকামী তুমি কি কৈছ মই তাকে বুজিব নাই আৰু কি ক'ম স্বচ্ছতা স্বচ্ছাকামী স্বচ্ছতা নস্বচ্ছাকামী স্বচ্ছতা স্বচ্ছাকামী স্বচ্ছতা নস্বচ্ছাকামী স্পীডত কি কৈছে আৰু এবাৰ কচোন স্পীডত আৰু এবাৰ কচোন স্বচ্ছতা স্বচ্ছাকামী স্বচ্ছতা নস্বচ্ছাকামী স্বচ্ছতা স্বচ্ছাকামী স্বচ্ছতা নস্বচ্ছাকামী স্বচ্ছতা স্বচ্ছাকামী স্বচ্ছতা নস্বচ্ছাকামী হৈছে বঢ়িয়া থেংক ইউ মই ফাইনেলি গাড়ী লঞ্চ হৈ গ'ল আৰু আমাৰ প্ৰগ্ৰেমো শেষ হৈ গ'ল আৰু এতিয়া আমি গাড়ীখনৰ বিষয়ে আমি ভালকৈ জানিম দাদাৰ পৰা গাড়ীখনত আচলতে ফিচাৰ্ছ কি আছে মানে তাতে আপোনাৰ 160 আছে CC2 আছে তাৰে পিছত পেটেল ডিস্ক ব্ৰেক আছে আচ্ছা আৰু আপোনাৰ এডভান্স টেকন'লজি আছে আৰু লগতে ডিছপ্লেটো ফুল LED হয় এনেকুৱা আৰু বহু মানে আৰু মনো ছাছপেনশ্যন আছে তো এইবিলাক আছে আৰু ইঞ্জিন কিল চুইচ আছে তো এইখিনি এনেকুৱা আছে এইখিনি চিম্পুল হয় আৰু আছে বহুতখিনি আছে তো ভিডিঅ'ত কোৱাটো ইমান সেয়া নহয় তো কৈ দিয়া যাব পিছত আৰু আহিলে ইয়াতে আপোনালোকে আহক আহিলে নিজে গম পাব নিশ্চয় আৰু মানে প্ৰাইচটো কিমান অনৰোড আৰু 1000 চুইচ আছে আৰু আপোনাৰ মানে যিটো এক্স শ্ব'ৰুম আছে 120420 য়েছ আৰু 1,20,420 টকা দাম
আচ্ছা এক্স শ্ব'ৰুম হয়। আচ্ছা আৰু অনুৰোধ অনুৰোধটো আপোনাৰ ধৰকচোন 140 আহিব, আচ্ছা হয় 141 এনেকুৱা মানে আহিব আৰু। বঢ়িয়া গাড়ীখনতো মোৰ বহুতেই ভাল লাগছে আৰু মানে আৰু দুটা মানে ভেৰিয়েণ্ট আছে, এটা আছে আপোনাৰ দুয়োখনতে আপোনাৰ ABS আছে আৰু এখনত আছে আপোনাৰ ছিংগল ডিছ, এখনত আছে আপোনাৰ ডাবল ডিছ হয়। তো ডাবল ডিছখনৰ অলপমান 4-5 টকা দাম বেছি আছে আচ্ছা। আৰু ছিংগলখনৰ দামটো 1,41,000 আছে আৰু সেইখন আছে 1,46,000। বঢ়িয়া বঢ়িয়া। তো গাড়ীখন আপোনালোকে আহক ইয়াতে ব্ৰহ্মপুত্ৰ হোণ্ডা, আহি পেলাই গাড়ীখন আপোনালোকে নিজে চাই লওক আৰু লৈ লওক, মানে খুব ধুনীয়া গাড়ী, মোৰো ভাল লাগছে গাড়ীখন, আৰু আপোনালোকে আহক, আপোনালোকে লওক। ধন্যবাদ।